অ ফুলেশ্বৰী অ কি হৈছে আই নকবি আৰু মোৰ মানে একদম কি বুলি ক'ম আৰু পানী হাগনি হৈছে ইমানেই পানী হাগনি হৈছে মানে ভাবিব নোৱাৰো কি হ'ল কি ভৰাইছিলি তই কি চুবাইছিলি ভৰোৱা নহয় মোৰ মানে কি হৈছে গম পাইছ নাই আজি 3 দিনমান হ'ল আজি পটেশ্বৰীক মই লগে পোৱা নাই পটেশ্বৰী না একদম জানই দেখোন সাদৰী তই জানো নাজানো হেৰি পটেশ্বৰী নহ'লে মোৰ একদম ৰাতিতে কিবা বুলি শব্দ এটা আছে যে তই জাননে নাজানো তই বচোন তাকেহে মোকে ক যদি ক তোক নকওঁ তোৰ আকৌ পেটত কথা নাথাকে নহয় মই কম এভাগে সেইটো কথা হৈছে মোৰ মানে পেটত কথাবোৰ জমা হৈ গৈছে এতিয়া জমা হৈছে মানে ইমানে জমা হৈছে আজি কিমান দিন 3 দিন পোৱা নাই 3 দিনত মোৰ কিমান গাঁৱৰ বা বাতৰি মোৰ পেটত হজম হোৱা নাই গম পাইছ নাই তাকেহে আমি আকৌ এইবিলাক লোকৰ কথা নেপাতো যে সেইটো কথা পাই কোনো লোকৰ কথা পাতোনো সেইটো লোকৰ কথা বুলি নকয় নহয় সেইটো মুঠতে আমি অকণমান আৰু হেৰি কওঁ আৰু মোৰ মানে ইমানেই পানী হাগনি হৈছে একদম পানী যি পানী মানে গম পাইছ নাই পানী মানে কেনেকুৱা পানী মুখত লৈ কুলকুলি কৰিব পৰা পানী হৈছে কৃষ্ণহে বুলিছো তই পটেশ্বৰীয়ে কিবা বেয়া পালে নে কিবা তই হয় সাদৰী সুধিবিচোন পটেশ্বৰীক আমাৰ পটেশ্বৰী যে মই লগ পালে কম বাৰু কবিচোন একদম বোলে অৱস্থা বেয়া নহ'লে যামগে আৰু ইপুই পামগে আৰু পটেশ্বৰীয়ে মোক নেপাব আৰু মই বাৰু কৈ দিমগে বাৰু দেই এয়া দেখিছ নহয় এই টেবলেট এটা খাই আছো টেবলেট এটা আনি দিলে আমাৰ বোপায়ে টেবলেট এটা খাই পেলাই অকণমান এই দেখিছ ন জলকা লাগি বহিছো বাৰু হ'ব দে মই নামঘৰলৈ গৈছিলো যাওঁগে আৰু দেই তই